অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিব খুজিছো ৰুস্তম বসুমতাৰী। তেওঁ মানৱ অভয়াৰণ্যত টুৰিষ্ট গাইড হিচাপে কাম কৰে আৰু এক প্ৰকাৰ ক'ব গ'লে বনাঞ্চল বা মানসৰ জন্তু বা প্ৰকৃতিৰ ওপৰত তেখেতৰ জ্ঞান ইমানে সিদ্ধহস্ত যে বহুত ফৰেন টুৰিষ্ট অসমলৈ আহে অকল ৰুস্তম বসুমতাৰীৰ লগত সম্পৰ্ক কৰিয়ে, কাৰণ তেখেতৰ এই বিষয়ে থকা এটা ক'ব গ'লে এক প্ৰকাৰ অনন্য জ্ঞানৰ বাবে। তেওঁ মানস মাউজি ডেংগ্ৰী ইকো টুৰিজিম ছ'চাইটি এটা ফৰ্ম কৰিছিল আৰু মানসক এখন পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰ কৰি গঢ়ি তুলিবলৈ তেওঁ বৰঙণি আগবঢ়াই আহিছে। সেইবাবে আমি ৰুস্তম বসুমতাৰীক আমি এই বঁটা আগবঢ়াইছো। ডক্টৰ যোগেশ দেউৰী তেখেত বড়োলেণ্ড চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ আছে আৰু অসমৰ ৰেচমৰ বা সোণালী সূতাৰ ওপৰত ডক্টৰ দেউৰীৰ অধ্যয়ন আৰু বৰঙণি, কোকৰাঝাৰত যিখন এক প্ৰকাৰ চিল্ক গাৰ্ডেন প্ৰতিষ্ঠা কৰা হৈছে তাতো তেখেতৰ অভূতপূৰ্ব বৰঙণি লুকাই আছিল। আমি ডক্টৰ যোগেশ দেউৰীকো অসম গৌৰৱ বঁটাৰে এইবাৰ সন্মানিত কৰিছো। আৰু এটা বঁটা এইবাৰ আমি আগবঢ়াইছো ডক্টৰ শ্ৰী সৰ্বেশ্বৰ বসুমতাৰী। তেওঁ এগৰাকী প্ৰগ্ৰেছিভ ফাৰ্মাৰ আৰু তেওঁ চাৰ্টিফাইড চিড প্ৰডিউচ কৰে আৰু তেওঁৰ যিটো গোটেই হাইব্ৰিড অমিতাৰ তেওঁ কমাৰ্চিয়েল কাল্টিভেশ্যন কৰে আৰু মেডিচিনেল প্লান্টছ কৰে, ফৰেষ্ট্ৰিৰ ওপৰত কাম কৰে। তেওঁ এগৰাকী আদৰ্শ খেতিয়ক আৰু তাৰ ফালৰ পৰা আৰু যোৰহাটৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লগত তেখেতে গাইডেন্সত কাম কৰে। আমি ডক্টৰ শ্ৰী সৰ্বেশ্বৰ বসুমতাৰীকো এইবাৰৰ আমি অসম গৌৰৱ বঁটা আগবঢ়াইছো।